हेलो गाइस, वेलकाम माय यूट्यूब चैनल। आशा करूँ আপোনালোকৰ সবৰে ভালে, মোৰো ভাল। আজি ভিডিঅ'টো ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিছোঁ। বিশেষ এটা কামৰ কাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাওক, স্কিপ নকৰাকৈ। ৰেডি হৈ ল'লোঁ, গৈ আছোঁ এতিয়া। এইখিনি গোটেইখিনি কইনাক সজাবলৈ কাৰণে বস্তুখিনি উলিয়াই লৈছোঁ, যাতে মেকআপ কৰিবলৈ আৰু সুবিধা হয়। সেইকাৰণে গোটেই বস্তুখিনি উলিয়াই লৈ লৈছোঁ। আৰু এয়া ময়ে মেহেন্দি দিছিলোঁ, চাওকচোন কেনেকুৱা লাগিছে। আৰু যদি ভাল লাগিছে কমেণ্ট এটা কৰিব। মেহেন্দিখিনি ময়ে আঁকি দিছিলোঁ তাইক। এয়া কইনাৱালা ৰেডি হৈ গ'ল, ফটোখন দেখাই দিছোঁ। আৰু কইনা সাজু হৈ গ'ল। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। আৰু মই ফাৰ্ষ্ট মেকআপ কৰিছোঁ, তেনেকৈ মোৰ মেকআপ কৰা হোৱাই নাই, আৰু মই মেকআপ শিকাও নাছিলোঁ, এয়া ফাৰ্ষ্ট কৰিছোঁ মেকআপ। কইনা ৰেডি কৰিছে। এয়া কইনা মাক হ্যাঁ করে সব করে খাই লওঁ। আমার দুজনী মা খালি মেকআপ কৰি হৈ গ'ল। এবাৰ ঘৰলৈ আহিছোঁ, মই ওলাওঁগৈ, মানে মই এবাৰ মেকআপ কৰোঁ। আৰু আমাৰ নিয়মত মানে দুবাৰ মেকআপ কৰিব লাগিব। এবাৰ ফাৰ্ষ্টত ভিতৰত কৰা হৈ গ'ল, আৰু বাহিৰত এবাৰ বে তলত কৰিব লাগিব। বে তলত কৰা মানে তাত পাটৰ চিট পিন্ধাব, ভিতৰত মুগা চিট পিন্ধাইছে। এয়াই বাহিৰত কৰাখিনি হয়তো দেখাবলৈ নাপাবও পাৰোঁ, সেইকাৰণে ভিতৰতে দেখাই দিছোঁ। আৰু এতিয়া ভিতৰটো স্কিপ নকৰাকৈ শেষলৈকে চাই। মেকআপ কৰি পেলাই ঘৰলৈ আহি গ'ল ৰাইজসকল। চব মেকআপ কৰিবলৈ আহিছে, এজনী এজনী কৰি যাম আৰু
এগাল সব মেকআপ কৰিবলৈ আহিছে এয়া মেকআপ এপিনে মেকআপ লাগে আগতীয়াকৈ বহিয়ে ল'লে सेकेंड एपिने मुख कওক या सेकेंड आउ एगवागी দে এটা কি দিব নেকি ইউটিউবত দিব ইউটিউব आउ एगवागी কল গল आउ एगवागी আছিল ন एगवागी लामाक पूरा खान स्टाइली হৈ रहল बात दीजिए एपने सांगो भाजा আমাক এয়া সমাজত খাবলৈ কাৰণে ছোৱালীখিনিক বহাই দিছে চবকে এতিয়া ভাত দিব খাবলৈ কাৰণে আমিও বহি লৈছোঁ খাবৰ কাৰণে লগত কইনাও খাব আজিলৈ মোৰ ভিডিঅ'টো ইমানেই যদি চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব বাই বাই